নমস্কাৰ। এইকেইদিন আপোনালোকে চাৰিওফালে কেৱল এটা বস্তুৱেই দেখি আছে, ফুটবল, ফুটবল আৰু ফুটবল। আমেৰিকা, কানাডা আৰু মেক্সিকোত ফিফা 2026 মানে বিশ্বকাপ ফুটবল চলি আছে। অপেনিং চেৰিমনীত আপোনালোকে দেখিছে শাকিৰাই গান গাইছে। এতিয়া আমাৰ অসমতো বয়স মাত্ৰ 18 বছৰ। এতিয়া ভাবি চাওকচোন, আমাৰ 18 বছৰ বয়সত আমি কি কৰিছিলোঁ বাৰু? আৰু এই ল'ৰাটোৱে ৮০,০০০ মানুহৰ আগত পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ডিফেণ্ডাৰবোৰক পানী খুৱাই আছে। আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে, ইমান ডাঙৰ ষ্টেডিয়ামত খেলিলে ল'ৰাটোৰ ভয় নালাগিব নেকি বাৰু? আমাৰ হ'লে ভৰিয়ে কঁপিবলৈ ধৰিলেহেঁতেন। কিন্তু তাৰ মুখত মানে লেমিন ইয়ামালৰ মুখত সদায় লাগি থাকে এটা হাঁহি। আচলতে ইয়াৰ আঁৰত কোনো মেজিক নাই। ইয়াৰ আঁৰত আছে নিউৰোচাইন্স বা আমাৰ মগজুৰ খেল। আজি মই আপোনালোকক নিউৰোমাষ্টাৰ আছামৰ এই ভিডিঅ'টোত ক'ম, লেমিন ইয়ামালৰ মগজুটো আচলতে কেনেকৈ কাম কৰে। এটা বস্তু লক্ষ্য কৰিব, লেমিন ইয়ামানৰ জন্ম কোনো ডাঙৰ ধনী পৰিয়ালত হোৱা নাছিল। দেউতাক মৰক্কোৰ আৰু মাক ইকুৱেটৰিয়েল গিনিয়াৰ। স্পেইনৰ ৰকাফণ্ডা বুলি এখন সৰু সাধাৰণ ঠাইত তেওঁ ডাঙৰ দীঘল হৈছিল। কিন্তু আমাৰ নিচিনা ধুনীয়া পথাৰত খেলি ডাঙৰ হোৱা নাছিল। লেমিন খেলিছিল ৰাস্তাত, কংক্ৰিটৰ ওপৰত। এতিয়া বিজ্ঞানৰ ফালৰ পৰা চাবলৈ গ'লে ৰাস্তাত খেলিলে কি হয় বাৰু? বলটো কেনেকৈ বাউন্স কৰিব কোনেও নাজানে। স্পেচ মানে ঠাই কম থাকে আৰু যদি বাগৰি পৰে চিধা তেজ। এই পৰিৱেশটোৱে ইয়ামালক তেওঁৰ মগজুক ইমানেই চোকা কৰি পেলালে যে তেওঁ ছেকেণ্ডৰ ভিতৰতে সিদ্ধান্ত ল'ব পৰা হ'ল, যাক আমি চাইক'লজিৰ ভাষাত কওঁ কগনিটিভ ফ্লেক্সিবিলিটি। তাৰপিছত মাত্ৰ ৭ বছৰ বয়সতে লেমিন ইয়ামালক বাৰ্চিলোনাৰ বিখ্যাত লা মেচিয়া একাডেমীলৈ লৈ যোৱা হ'ল। তাত গৈ ইয়ামালে তেওঁৰ নিজৰ বয়সতকৈ বহুত বেছি ডাঙৰ শক্তিশালী ল'ৰাৰ লগত খেলিবলৈ আৰম্ভ কৰিলে। ফলত কি হ'ল? লেমিন ইয়ামালৰ মগজুটোৱে সৰুতেই ডাঙৰ মানুহৰ নিচিনাকৈ প্ৰেছাৰ ল'বলৈ শিকি গ'ল। এতিয়া আহোঁ আচল কথাটোলৈ। যেতিয়া আমি বহুত বেছি ভয় খাওঁ বা কিবা ডাঙৰ প্ৰেছাৰত থাকোঁ, আমাৰ মগজুত থকা এমিগডেলা নামৰ অংশটোৱে আমাক এলাৰ্ম দিয়ে। ফলত আমাৰ বুকুৰ ধপধপনি বাঢ়ি যায়, হাত ভৰি কেতিয়াবা চেঁচা পৰি যায়। কিন্তু ইয়ামালৰ ক্ষেত্ৰত তেনেকুৱা একোৱেই হোৱা নাছিল, কাৰণ তেওঁ সৰুৰে পৰাই ইমান বেছি প্ৰেক্টিছ কৰিছে যে ফুটবলৰ সকলো টেকনিক তেওঁৰ মগজুত ভিতৰত একেবাৰে সোমাই গৈছে, যাক ছাবকনচিয়াছ মটৰ অট'মেশ্যন বোলা হয়। তাৰ মানেটো হ'ল, বলটো আহিলে ইয়ামালে ভাবিবই নালাগে কি কৰিম, ভৰিয়ে আপোনা আপুনি কাম আৰম্ভ কৰি দিয়ে। আৰু এটা কথা মন কৰিব, লেমিন ইয়ামালে যেতিয়া গ'ল দিয়ে, আঙুলিৰে তেওঁ 304 দেখুৱাই চেলিব্ৰেশ্যন কৰে। এইটো হ'ল তেওঁৰ গাঁৱৰ পিনক'ড। মানে তেওঁ নিজৰ শিপাডাল কেতিয়াও পাহৰি যোৱা নাই। যিটো মানুহে নিজৰ মাতত খোপনি পুতি থাকে, তাক বাহিৰৰ প্ৰেছাৰে একো কৰিব নোৱাৰে। এতিয়া আপোনালোকে ভাবিব পাৰে, 18 বছৰত ইমান টকা, ইমান পইচা, ইমান যশস্বী,
লাভ কৰা ল'ৰাটো এনেই বেয়া হৈ যাব পাৰে, কিন্তু য়ামালৰ এটা সুৰক্ষা কবচ আছে। সেইটো হৈছে তেওঁৰ পৰিয়াল আৰু ধৰ্মীয় অনুশাসন। তেওঁৰ মুছলিম দেউতাকে য়ামালক সৰুৰ পৰা শিকাইছে যে শৰীৰটো হৈছে এটা পবিত্ৰ উপহাৰ। ৰাতি দেৰিলৈকে পাৰ্টি কৰা, মদ খোৱা, এইবোৰৰ পৰা য়ামাল একেবাৰে আঁতৰত থাকে। নম্ৰতা বা তাৱাদ্দু তেওঁলোকৰ সংস্কাৰতেই আছে। যেতিয়া এজন খেলুৱৈয়ে নিজৰ বডিটোক ইমান চফাকৈ ৰাখে, তেতিয়া তেওঁৰ মগজুটোৱেও 100% পাৱাৰত কাম কৰে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল, আপুনি চাগে ভাবিছে বাদ দিয়াহে, এই ডাঙৰ খেলুৱৈ তাৰ কথা বেলেগ। আমাৰ কি লাভ এইবোৰ শুনি? কথাটো মন কৰিব, য়ামালে নিজৰ মগজুটোক যেনেকৈ ট্ৰেইনিং দিছে, আপুনিও ঠিক তেনেকৈয়ে নিজৰ মগজুটোক ৰিৱায়াৰ কৰিব পাৰে। আপোনাৰ সন্মুখত থকা পৰীক্ষা, চাকৰিৰ ইণ্টাৰভিউ বা জীৱনৰ যিকোনো টেনশ্যন, এইবোৰো এখন খেলপথাৰতকৈ একো কম নহয়। আপুনিও যদি ফ'কাছ কৰে, বেয়া অভ্যাসৰ পৰা আঁতৰত থাকে, তেন্তে আপোনাৰ মগজুৱেও অতি বেছি প্ৰেছাৰতো শান্ত হৈ থাকিবলৈ শিকিব। আৰু এই কামটোতেই আপোনালোকক সহায় কৰিবলৈ আমি আছো, নিউৰো মাষ্টাৰ আছা। ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ মতে এইবাৰ ফিফা বিশ্বকাপ 2026 কাৰ দখলত যাব? নিশ্চয় কিবা কেলকুলেশ্যন কৰি আছে, যদি আপুনি অসমত থাকি ফুটবল ফিভাৰটোৰ পাল্লাত পৰিছে। সেইটো তলত কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব, লগৰবোৰলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ বাবে আহিছোঁ। জয় আই অসম।